দল সৰু দল আৰু বিজেপি দল বিৰাট ডাঙৰ দল বুজিছে গতিকে সেই ডাঙৰ দলৰ লগত আমি যুঁজিবলৈ নাযাওঁ আমাৰ বিশ্বাস আমাৰ শক্তি আমাৰ ষ্ট্ৰেংথ এইটো হ'ল এই BTC বাকী BTC ৰাইজ এই ৰাইজে আমাৰ লগত আছে বিজেপিৰ লগতো নাই বা UPPৰ লগতো ইয়েছ বিজেপিৰ লগত আছে বহুতে বিজেপি কৰে বিজেপি বহুতে CPM কৰে CPI কৰে কংগ্ৰেছ কৰে কিন্তু আজিৰ দিনত BTCৰ যিটো সমস্যা অত্যন্ত সুকীয়া ইয়াত UPPL দলক সহায় কৰি পেলাই বিজেপিয়ে বিৰাট ডাঙৰ ভুল কৰিছে 4 বছৰত UPPL চৰকাৰে বিজেপিক লগত লৈছে নো ডাউট কিন্তু বিজেপিয়ে যি চিন্তা কৰিছিল সেইটো সফল নহল UPPL ইয়াত এটা কাম নকৰিলে 4 বছৰত না এটা চকীদাৰ চাকৰি দিছে না এটা হস্পিটাল বনাইছে না এটা বান বনাইছে একো নাই ইয়াৰ কাৰণে BTC বাকীয়ে তেখেতসকলক বেয়া পাইছে লগতে বিজেপিকো বেয়া পাইছে কাৰণ বিজেপিয়ে লাইট দিছে আজি চাও পইচাৰ গাৰু লৈ পেলাই পইচাৰ ঠচক কৰি পেলাই হৈ আছে তেখেতসকলে কি ক'ত পৰা পইচা পাইছে ইহঁতে সেই ৰাইজে যেনেকৈ খেতি কৰি পেলাই বেচি পেলাই 1 টকা 2 টকা পায় এই পইচাটো তেনেকুৱা ফাটা খেতি কৰি পেলাই বেচি পেলাই পইচা পাইছে নেকি নহয় ইয়াৰ ওপৰতো প্ৰশাসনিক কোনো ব্যৱস্থাই নলয় আমাৰ এই ল'ৰাবিলাকে কালি পৰহি কোনোবা দলৰ এগেইনষ্টত এটা কথা ক'লে সিহঁতৰ ওচৰত পুলিচ আহি যাব এৰেষ্ট হ'ব কিন্তু এই তেনেকুৱা বেআইনী কৰাপশ্যন কৰাটো দেখি পেলাইও এতিয়ালৈকে প্ৰশাসনিক ব্যৱস্থাই নাই গতিকে এইবোৰ গোটেইটো দেখি পেলাই BTC বাকী সিদ্ধান্তত আহিছে এবাৰ BPF দলকে ভোট দিব নাঙলত আৰু মোক জিকাই পেলাই BPF দল ৰাজনৈতিকভাৱে একদম একত্ৰিত আৰু শক্তিশালী হৈ পেলাই পুনৰবাৰ আগৰ নিচিনা আমি ইয়াত উন্নয়নমূলক কাম কৰিম গোটেই জাতি গোষ্ঠীক একত্ৰিত আমি কৰিম আৰু শান্তি প্ৰতিষ্ঠা সকলে দিব নালাগে সেইটো BTC বাকীৰ দায়িত্ব অধিকাৰ আমিহে দিম ক'ত আৰু অসম চৰকাৰে দিব ইয়াত BTC চৰকাৰে দিব নহয় জানো ভাল হ'লেও BTC চৰকাৰ বেয়া হ'লেও BTC চৰকাৰৰ দায়িত্ব গতিকে আমি দিম 1951 এই চনতে সেইটো সময়ৰ চিফ মিনিষ্টাৰ সন্মানীয় বিষ্ণুৰাম মেধিয়ে এই মাটিটো 20 বিঘাকৈ প্ৰত্যেক পৰিয়ালক দিছে 51ৰ পৰা 2003 লৈকে কোনে চৰকাৰ গঠন কৰিছে কংগ্ৰেছে কৰিছে বিজেপিয়ে কৰিছে অসমত বিজেপি নাছিল AGPয়ে কৰিছে সব আমাৰ দাদা ভাইসকলেতো কৰিছে না আপুনি যাৰ নাম লৈ পেলাই কথা কৈছে তেখেততো বহু বছৰ মন্ত্ৰী আছিল না নহয় জানো কংগ্ৰেছৰ মন্ত্ৰী বহু বছৰ মন্ত্ৰী আছিল না কিয় দিয়া নাই আজি BTC হোৱাৰ পিছত ইয়াৰ ৰাজনীতি প্ৰক্ৰিয়া BPFত 2005 চনৰ পৰাহে আহিছে আৰু কয় BPFে মাটি নিদিয়ে অনাবৰক এইটো কি কথা আমি বড়ো হৈ পেলাই ধাটিকে কৈছো 100% এই মাটিটো আমি দিম আমিহে দিব পাৰিম আৰু সেই দায়িত্বটো আমাৰহে আমিহে কৈ আছো যে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যি মানুহে যি মাটিত আছে সেই মাটিটো তেখেতৰে কিন্তু আজিৰ চৰকাৰ UPPL আৰু কোন আছে BJP আৰু কোন আছে আৰু AGP গতিকে UPPL AGP BJP এই চৰকাৰৰ দিনত আমাৰ BTC বাকীক এভিকশ্যনৰ অৰ্ডাৰ দিছে এভিকশ্যন কৰিছে বড়ো সকলক হাজাৰ কিমান পৰিয়ালক এভিকশ্যন কৰিছে অন্যায়ভাৱে ঘৰ ভাঙিছে ট্ৰিপল মানে বৰ্তন চৰ্তন সব ভাঙি চিঙি সুত হাজাৰ বড়ো মানুহসকলে আজি ক'ত আছে সবেই BPFৰ লগত আছে ডেফিনেটলি মই ধাটিকেই ক'ম আপোনাৰ ইয়াৰ এই ৰাইজৰ আগত আমাৰ কোনো বেয়া তেনেকুৱা ৰিলেশ্যন নাই আমি কাৰো লগত শত্ৰুতা নকৰোঁ শত্ৰুতাই নাই আমাৰ সবেই ভাল মানুহ কাৰ্যৰ ক্ষেত্ৰত আপুনি অন্য এটা দলত আছে সেই দলীয় পলিচি মতে আপুনি কাম কৰিব মই BPFত আছো অত্যন্ত ভাল মই সেইদিনা নমিনেশ্যন দাখিল কৰোঁতে লগ পাইছোঁ প্ৰথমতে আমি দুজনেই হেণ্ডশ্বেক কৰিছোঁ কোনো নেতাবিলাকে কোনো কেণ্ডিডেটবিলাকে নিজৰ মাজৰ হেণ্ডশ্বেক কৰা নাই মই আৰু হীৰা চৰণীয়া আমি দুজনো তেখেতে সেইফালে বহিছে মই এইফালে বহিছোঁ মাজত ডাঙৰ টেবুল তাৰ মাজতে মই মোৰ হাত আগুৱাই দিছোঁ তেখেতে আগুৱাই দিছে আমি হেণ্ডশ্বেক লৈছোঁ প্ৰচেছ শেষ হোৱাৰ পিছত তেখেতেও ডিক্লেয়াৰ কৰিলে DCয়ে যে নমিনেশ্যন ৰিজেক্টেড তাৰপিছত শেষ হ'ল মিটিং মই ক'লোঁ নৱচৰণীয়া ডাঙৰীয়াক যে হাৰ্ড
হার্ড লাক বুলি কৈছোঁ বাট দেন কিপ গোয়িং কণ্টিনিউ কৰক আপোনাৰ কেৰিয়াৰটো বেলেগ পিনি ইয়াত যদি নচলে বেলেগত চলক এই চাৰ্টিফিকেট যদি ভুৱা আছিল আৰু সেইটো দি যদি নচলে কাৰেক্ট মানে ভুল ভুৱা নোহোৱা আচলি চাৰ্টিফিকেট লৈ পেলাই ৰাজনীতিত সোমাই যাওক একদম কোকৰাঝাৰত কণ্টেষ্ট কৰিব লাগে সেইটোতো নহয় গুৱাহাটীত কণ্টেষ্ট কৰিব পাৰিব নহয় জানো একেতে ৰাজনীতিৰ নেতা গতিকে কোকৰাঝাৰত টাৰ্গেট কৰি থাকিব সেইটোতো নহয় তেজপুৰৰ পৰা পাৰিব গুৱাহাটীৰ পৰা পাৰিব আমাৰ বৰপেটাৰ পৰা পাৰিব সেইটো আৰু কিয় আহ্বান জনাব নেকি তেখেতে আপুনি কৈছে আৰ্থিকভাৱেও সহায় কৰে নেকি এই কথাটো কৈছে ৰাজহুৱা আমিতো দাদা ভাই এই কিবা এটা বিপদত আছে মই সহায় কৰোঁ মোৰ কিবা এটা বিপদ আছে তেখেতেও সহায় কৰে সেইটো আমি জানো গতিকে আজিৰ দিনটোত অত্যন্ত প্ৰয়োজন এই UPPLক তেখেতে ছাপৰ্ট নকৰাটো ভাল মোৰ অন্তৰে কয় যে মোক অনাবৰৰ নামত যি ভোট তেখেতে পাইছিলে এইখিনি ভোট যেন BPFত ডাঙৰ চিনত ট্ৰেন্সফাৰ কৰি দিয়ে এইটোকে মই তেখেতক আহ্বান জনাওঁ যে আমাৰ লগত আছে কোনো নেতাই ইয়াৰ প্ৰভাৱ পৰিব নোৱাৰে কাৰণ ইয়াৰ ৰাজনীতি সুকীয়া ইয়াৰ সমস্যা আপোনাৰ গুজৰাটৰ সমস্যা নহয় গতিকে গুজৰাটৰ নেতাসকলে ইয়াত আহি পেলাই কথা ক'লেও আমাৰ ৰাইজে সেইবোৰ কথা নুবুজে কামত নাই ইয়াৰ দুখ বেদনা বেলেগ গুজৰাটৰ নিচিনা নহয় ইয়াৰ দুখ বেদনাটো ইয়াৰ ৰাইজেহে বুজে গতিকে এই দুখ বেদনাটো সমাধান কৰিবলৈ হ'লে আমাৰ স্থানীয় মানুহ হ'ব লাগিব স্থানীয় নেতা হ'ব লাগিব গতিকে সেই দায়িত্ব এই অধিকাৰটো স্থানীয় নেতাসকলক এৰি দিয়ক আপোনালোকে চুপচাপ থাকক এইটোৱে বেটাৰ যদি চুপচাপ নথকাকৈ ৰাইজৰ লগত যদি যুঁজিব আহে তেতিয়াহ'লে ভোট আপোনালোকে যি আশা কৰিছিল ইয়াতকৈ আৰু কমি আহিব লাভ নাই আরে হেলিকপ্টার আনিছে দিনতে 3-4টা হেলিকপ্টার নামি আছে বড়োলেণ্ডৰ আমি কি হৈ গৈ আছো নেকি মোক দেখিছে নেকি আপোনালোকে ডাঙৰ মিটিং কৰা মই ডাঙৰ মিটিং কৰা নাই মোৰ ৰাইজে মোক অলৰেডি ওয়েলকাম কৰিছে মোক মানে আদৰি লৈছে কিন্তু ৰাইজে কোনেবা বহুতে মোক দেখা নাই ইয়াৰ কাৰণে চাব বিচাৰে কাম্পা বৰগিয়াৰী চাপৰ না দীঘল কাম্পা বৰগিয়াৰী অসমীয়া কয় না হিন্দী ভাষা কয় এই অলপ জানিব বিচাৰিছে ইয়াৰ কাৰণে যিমান পাৰে গাঁৱে সৰু 300 জন 1000 জন 500 জন 3000 জন 5000 জন এনেকৈ লৈ পেলাইহে মই কথা পাতিছোঁ কিমান ভোটত জয় হ'ম বুলি আশা কৰি 70-30 আমি 70% পাম তেখেতসকলে 30%টো ভগাই ল'ব দাদা UPPL আৰু কি দল আছে সিহঁতে 30%টো ভগাই ল'ব বাকী साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय RB मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ RB मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्वायरमेन्ट 3rd and 4th ग्रेड रेलवे SSC आर्मी GD अग्निवीर बेंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन